শেখৰ শ্যামকানু সিদ্ধাৰ্থৰ পিছত এইবাৰ জালত পৰিল ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অভিমন্যু তালুকদাৰ। জুবিন দাক মৃত্যুমুখত পেলোৱা দলটোৰ অন্যতম সদস্য এইজন অভিমন্যু তালুকদাৰ। জুবিন দাৰ মৃত্যুক লৈ হাঁহি হাঁহি ঠাট্টাৰ সুৰেৰে হেয়জ্ঞান কৰা শ্যামকানু মহন্তৰ পত্নী অনিতা মহন্তৰ ভাইৰেল কল ৰেকৰ্ডিঙৰ পিছত এইবাৰ শুনক এইজন মহাজনাৰ কল ৰেকৰ্ডিং। শ্যামকানুৱে একদিনাখন ৰাতি কৈছে যে তোমালোকে এইটো হেৰিক তন্ময়ক কৈছে চাৰে যায় এইটো সিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে আহিছে, চব গৈ কেনে তাতে মদ চদ খাই বেছি হাই হৈ যাব, তাৰপিছত হেৰি হ'ব, আহি কেনে কি বুলি কয় মোৰ ফাংচন যদি আহিব নোৱাৰে কেনেকুৱা হ'ব, কথাটো তো ইয়ে পইচা টইচা খৰচ কৰি আনিছে। ইনফেক্ট ময়ো তাক মানা কৰিছিলো আগদিনাখন ৰাতি ফোন কৰিবলৈ। তাৰপিছত এইটো অৰ্গেনাইজ হৈছিলে এই তন্ময় বুলি আমাৰ হেৰি এটা তাৰ বন্ধু জুবিনৰ মই একচুৱেলি জুবিনক মই হি নোজ অফ মি অৰ আই অলছ' নো অফ হিম ভেৰি ৱেল, অফ কোৰ্চ এভৰিবডি নোজ অফ হিম, বাট মই তাৰ হেৰি নহয় বন্ধু ই তন্ময় বুলি কেইটামানে মিলি এটা গ্ৰুপ খুলি কেনে হেৰি কৰিলে, তোমাৰ দিছ ইজ এ প্ৰাইভেট পাৰ্টি টাইপ এটা কৰিছে, ইটছ নট বাই এছ'চিয়েশ্যন, প্ৰাইভেট পাৰ্টি অৰ্গেনাইজ বাই তন্ময় এণ্ড হিজ গ্ৰুপ অফ ফ্ৰেণ্ডছ এণ্ড আই ৱাজ অলছ' হেপেন টু বি। মোৰ নামটো আহিছে কাৰণ কি মই এটা অসম এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট, লিডটো সি তন্ময় লৈছে, তন্ময় ফুকন বুলি। এইখন ইয়াত গৈছিল কেপেল মেনিয়াৰ পৰা, গৈ কেনে তাৰ পৰা মানে সাগৰৰ মাজলৈ গুচি যায় অলপমান, তাতে আগত গৈ কেনে দুটামান আইলেণ্ড থাকে, আইলেণ্ডৰ ওচৰত ৰখাই কেনে এই ৱাটাৰ এক্টিভিটিজ কৰিব দিয়া, এইটো এনেই জব চাপ মাৰি, কিন্তু এই লাইফ জেকেটটো পিন্ধিব লাগে। আৰু কিন্তু এই ড্ৰিংকো কৰা নাছিল ইমান দেই, মই যিমানখিনি দেখিছো আগতে খাই আহিছো যদি নাজানো হোটেলত, মানুহে এইটো কয় নহয় বোলে বেছি মদ খাই কিনে পৰি গ'ল বুলি, কিন্তু মোৰ চকুৰ আগত কিন্তু সি খোৱা নাই। এই এটা জাষ্ট মই দেখিছো এই হেৰিত খাইছিলে, এই ইয়তত উঠাৰ আগতে জাষ্ট এটা ড্ৰিংক এটা, পিছত বিয়াৰ টাইপ এটা হেৰি বুলি কয়, গিনিছ বুলি কয়, পিছত আকৌ কোনোবাই দিছিলে কিন্তু তাক হেৰি নাখালে, মই দেখিছো চাইডত থৈ দিছে গ্লাছ। প্ৰথমবাৰ যেতিয়া গ'ল নহয় কেইটামান লুজ আছিলে, তাৰপিছত আহি কেনে কিন্তু তাৰপিছত সেই যে ঘূৰি আহিলে সি জেকেটটো খুলি দিলে, সি খুলি দিয়াৰ লগে লগে কেপ্টেইনটো, মই অকমান দূৰত আছিলো এইফালে, সি দেখিছে ওপৰৰ পৰা কেপ্টেইনটোৱে, তেনেকে কৈছে যে এই ল'ৰাজনক হেৰি কওক বোলে, এই লাইফ জেকেট মানে পিন্ধিব হওক, কাৰণ কি ড্ৰাংকো হয়, মই ড্ৰাংক বুলি ধৰিব পৰা নাই কিন্তু ড্ৰাংক বুলি ভাবিছে, আৰু সি ইমান ড্ৰাংক নাছিলে আৰু ইমান খিনি খালে, এটা বিয়াৰৰ কেন খালে, আৰু পিন্ধাব বিচাৰিছিলে, তাক পিন্ধাবলৈ এনেকে হাতটো সোমাইছে, কিন্তু সি নিপিন্ধে, ফটককৈ জাপ মাৰি দিছে। মই জাপ মাৰোতো মই দেখিছো, তেতিয়া এইটো মানুহে কৈছে যে গো এৰাউণ্ড হিম মানে। তাৰপিছত তাৰ কিন্তু চাইড এফেক্ট কোন আছিল পাহৰিলো, কোনোবাই কেইটামান চাইডে হাতুৰিছে তাক, তাৰমানে সি হাতুৰি গৈছে, কিন্তু চাইডে কিবা এটা হলে ধৰিব তাক। ত সময়ত দেখিলো অলপমান গৈছে, আৰু তেতিয়া মই হাতখন কিবা খাই আছিলো, গাহৰি খাইছিলো কিবা খাই, হাতখন ধুবলৈ গলো ভিতৰলে। সেইখিনি সময়ত কি হল, সি এনেকৈ মানে ফাই গৈছেতো আগবাঢ়ি, তাৰপিছত ইহঁতে দেৱজ্যোতি বুলি আমাৰ দেৱজ্যোতি আৰু কোনোবা এটা আছিল, তাৰ শেখৰ বুলি তাৰ যোনটো টিমমেট, ঘূৰি আহক জুবিন দা ঘূৰি আহক বুলি কৈছে, ইউটাৰ্ণ কৰিছে, ইউটাৰ্ণ কৰাৰ তাৰপিছত ফটককৈ দেখিলে মুখখন তল হৈছে বুলি দেৱজ্যোতি কৈছে। মানুহে সাঁতুৰিলে মানে উশাহ ল'বলৈ মুখখন লেফ্ট ৰাইট কৰেতো, সেইটো ফটককৈ মানে 1 মিনিট মানৰ কাৰণে দেখিলে যে এইটো কৰা নাই, মুখখন ঘূৰোতে মুখৰ পৰা ফেন আৰু বমি ওলাইছে, লগালগ হাল্লা হৈছে। কিন্তু দেৱজ্যোতিয়ে কোৱা মতে সি পানী খাই ঢুকোৱা নাই, বা চিজাৰ আহিছে, কিবা ফেন যে আহে মুখৰ পৰা, এইটো কিবা এটা হেৰি হ'ল আৰু বস্তুটো। তেতিয়ালৈকে মই যেতিয়া ওলাই গৈছো, তেতিয়া অলৰেডি কেপ্টেইনটোৱে লগ জাপ মাৰি কেনে সি অলৰেডি ৰিচ টিম, সি কিন্তু স্মাৰ্ট ফাৰ্ষ্ট হেৰি কৰি কেনে টায়াৰখন লৈ গৈছে, ৰেচপনচিবিলিটি আছেতো, টায়াৰখন তাতে ধৰি তাক লৈ আহিছে, লৈ আহি তাৰপিছত লগালগ ফোন কৰা হৈছে হেৰি পুলিচ ছিংগাপুৰত, কিন্তু এইটো হেৰিত মাজত আছেতো সাগৰ, গতিকে হেৰি দি আহিব, এই ফাৰ্ষ্ট জাহাজ আহে, আৰু জাহাজ আহোতে মোৰ মতে 1 ঘণ্টা, আৰু পৰ্ট পোৱাতে 45 মিনিট 1 ঘণ্টামান লাগিছে, 1 ঘণ্টা মেক্সিমাম, তাতকে বেছি লগা নাই। ত' এণ্টায়াৰ হেৰি মানে ৰিচাৰ্ট কৰিব বিচাৰিছে। শ্যামকানুৱে একচুৱেলি মোক কৈছিলে যে এইটো তোমালোকে ইয়াৰ ইভেন্ট খতম হোৱাৰ পিছত কৰিবা, নহলে হেৰি কি বুলি কয় মোৰ ইভেন্টত হেৰি হব নহয়, ইম্পেক্ট হব নহয়, এনেকুৱা টাইপ কিবা কৈছিলে তাক। তন্ময়েও একো কৰিব নোৱাৰে, সিয়েতো বেয়া ভাবি কৰা নাই, আৰু সি চিনি পায়, তন্ময় আগৰ পৰা চিনি পায় তাক।